আমাৰ ভিডিঅ'সমূহ পোনপ্ৰথমে চাবলৈ সাবস্ক্ৰাইব কৰিব কেতিয়া নাপাহৰিব আৰু লগতে বেল ঘণ্টিটো বজাবলৈ নাপাহৰিব। হাই ক বহুত দিন হ'ল ভাল পখিলা দেখা পোৱা নাই। পাবি পাবি ধৈৰ্য ধৰ পখিলা আহিব পাবি দেখা পাবি চবে পাবি এইখিনি জায়গাত বোলে বঢ়িয়া বঢ়িয়া পখিলা আহে বুজি পাইছা এইখিনি জায়গাত মজা মজা পখিলা আহে ভাই হয় নেকি Today is very গৰম ন ভাই গম পাইছা এটা কথা ভালকে নলাই মুখেদি পখিলা দেখি এইটা নহয় বে hey wait মাল ভাই তামাম দেখুন ভাই ইহঁতে আকৌ বহি আছে আকৌ জোকাব আমাক আগতেতো দিল্লী ড্ৰেপ হৈছিল নহয় তেতিয়া ভাবিছিলোঁ আমাৰ গোৱালপাৰাখনতে অলপ ভাল হৈছে বুলি সেইদিনাখন 1 তাৰিখৰ ঘটনাটো দেখি কেনে ভাবিছোঁ এতিয়া নাই আৰু ইয়াতেও আমাৰ ছেফ নহয় বল যাওঁ মাইনা আমাৰ ফালে অলপমান চাই যোৱা তামাম লাগিছে হবা নেকি আমাৰ ঘৰৰ বোৱাৰী লাভটো নাই আমাৰ লাভ থাকিলে তোমালোকক ভকালো হয় নেকি আমাৰ 6 তাৰিখ লাষ্ট টাইম ৰডটো এইটো মোৰ এইটো মোৰ নাই ও মাইনা 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 নম্বৰটো আছে ও মাইনা নম্বৰটো ও মাইনা তামাম লাগছে কি এ নাম্বার সাম্বার নিদিল সব মেনেজ हो जाएगा जी हम আসানি মালপিস কিন্তু মজা আছে এই আকিল ভাই কিছু নপটে রে ভাই নপটে এটাই তো প্রবলেমটা পড়বো আমাক দেখলে কবা হই ভালকে ইসকো কই চুলি কবা চুলি রং লাগাটা মর ভাই দুইজনত তো হই গেল আরো দুইজনৰ বাকি দেখিল আর সাইডটা আইবো না चो भाई अबे ठीक से बोलना सीख पहले बाद में लड़की पटाबी আবে তুই ফার্স্টতে হিন্দি ভাল করে ক हाँ बढ़िया भाई মাথামে ভালকে এসামি শিখিলা ক'ত গৈছিলে তোমালোকে কি হৈছে তোমালোকে ইমান ভয়টোৰ হৈ আছে যে সেইপিনৰ পৰা ল'ৰাবোৰে সদায় আমাক এনেকৈ জমিয়াই থাকে ভাল নালাগে নহয় তোমালোকে সহ্য কৰি কিয় থাকা জোকাই আছে তোমালোকে সিহঁতক প্ৰত্যুত্তৰহে দিব লাগে তোমালোকে নহয় তোমালোকে প্ৰত্যুত্তৰ নিদিয়ে কাৰণে সিহঁতে এনেকুৱা কৰিছে এদিন সাহসত প্ৰত্যুত্তৰ দি চাবাচোন তেতিয়াহে তোমালোকক এনেকুৱা ঠাট্টা মস্কৰা কেতিয়াও নকৰে ইমান অভদ্ৰ ল'ৰা সিহঁতে তো সিহঁতৰ কথাবোৰ আপোনালোকে কিয় শুনি থকা দম দিয়ে নহয় আমাক সেইটো ভয় লাগি যায় হয় তোমালোক দুজন আছে হ'ব পাৰে সিহঁতে 4-5জন ল'ৰা তোমালোক দুজন হ'লেও দুজনেও কাফি হ'ব পাৰা তোমালোকে কাৰণ ছোৱালী শক্তিটো কি মহান শক্তি হয় ছোৱালী শক্তিটো তোমালোকৰ মনত থকা শক্তিটো জগাই তোলা শুনি বুজি আছানে মই কি কৈছোঁ তোমালোকক আৰু এটা কথা তোমালোকে যদি ক'ৰবাত যদি যোৱাত নিজৰ বেগত এটা প্ৰটেকশ্যন লৈ যাবা যাতে যিকোনো মুহূৰ্তত তোমালোকে নিজক ছেফ কৰিব পাৰা বুজিছানে কেনেকুৱা টাইপৰ প্ৰটেকশ্যন মানে চাপোজ তোমালোকে এই যে তোমালোকে দেখিলা তোমালোকক জগাই আছে তোমালোকে একো প্ৰত্যুত্তৰ নিদিলা চাপোজ তোমালোকক মই উদাহৰণ দিছোঁ গাড়ী এখনত তোমালোকে গৈ আছা গাড়ীখনত তোমালোকক এজন ল'ৰা বা এজন মানুহে তোমালোকক ডিষ্টাৰ্ব দি আছে যে তোমালোকেতো এনেকৈ ভয়াতুৰ হৈ থাকিব থাকিলে নহ'ব হ'ব নেকি ভয়াতুৰ হৈ থাকিলে তেতিয়া সেনেকুৱা ধৰণৰ কিছুমান ছেফটি ল'বা যাতে সেইবোৰৰ পৰা তোমালোকে ৰক্ষা পাব পাৰা তোমালোকে ছেল্ফ ডিফেন্স শিকিবা ছোৱালীবোৰে সদায় ছেল্ফ ডিফেন্স হ'ব লাগে এই বেগত তোমালোকে চাপোজ চুৰি টাইপৰ কিবা বস্তু ৰাখিলা আৰু ইমান ডাঙৰ নহয় ছেফটি পিনটো চবৰে লগত থাকে ছেফটি পিনটো ৰাখিলে তোমাৰ হাত টাচ কৰিব আহিলে তোমালোকৰ কিবা গাত টাচ কৰিব আহিলে পিনেদি ধুনীয়া কৰি মাৰি দিলা তেতিয়া সিহঁত তোমালোকে মুখেদি একো ক'বই দৰকাৰ নাই সিহঁতে নিজে নিজে আঁতৰি যাব বুজিছানে আগৰ পৰা তোমালোকে নিজৰ ছেফটি নিজে বজাই ৰাখিবা ঠিক আছে মই আহোঁ এতিয়া তাৰমানে মোৰ অকণমান দেৰিও হৈছে আহোঁ ভাল লাগিল বা থেংক ইউ ঠিক আছে আহিছোঁ
আলাইছে আইডি ও এ মহিলা বেয়া ঠান্ডাত নাই যে ও কোনটা কোনটা কোট না তই কি কৰা আছে তই গুছ মই দোকান তহঁতে নহয় আয় ক'ত যোৱা ক'ত যোৱা অলপ মুখখনটো দেখাই যোৱা হেল্ল' হেল্ল' দাদা তই তোৰ পৰা এনেকুৱা এক্সপেক্টটো কৰা নাছিলো মই ভাবা নাছিলো এই কি হ'ল মই কোনটাখনৰ পৰা দেখি আছো তহঁতক ৰাস্তাৰ মাজত হৈছে কি তহঁতৰ নহয় মানে তই চুপ তই ক'ব নহয় বেলেগ কাম हम बताएगा হিন্দী নালাগে হিন্দী কেনচেল দাদা মানে কি হৈছে জানেন না অঁ এইমাত্ৰ ইয়াৰ ভণ্টি যাই আছিল এদি খোজকাঢ়ি অঁ মই দেখিছো ইয়াতে ৰাস্তাতে ছোৱালী এটা জকাই পেলাইছে আৰু তাৰ মই নাজানো যে এইটো মোৰ ভণ্টি আছিল তাই জানে পিছফালে এইটোৱে কথা বেটা নিজৰ ভণ্টিৰ কাৰণে আজি বেয়া লাগিছে তোৰ নিজৰ ভণ্টিৰ কাৰণে বেয়া লাগিছে নিজৰ মাক ভণ্টি সেইবিলাক যে ক'ব নোৱাৰি কিন্তু বেলেগতো একবাৰো নাভাবা হয় হা তাৰ আগতে দুজনী ছোৱালী ইফালে যাই আছিল তহঁতে গোটেই তই নাছিলি চাগে মই ভালকে দেখা নাই বাকীকেইটা যে জোকাই আছিল মই জকা নাই সিহঁতে জকাইছে নজকাবি গম পাইছা না মোৰ পৰিস্থিতি কি হ'ল পৰিস্থিতি কি হৈছে আমাৰ গোৱালপাৰা বাহিৰত নাযাওঁ এতিয়া আমাৰ গোৱালপাৰাৰ কথা কওঁ যোৱা 1 তাৰিখে আমাৰ ইয়াতে কি হৈ গ'ল বাবুজী নগৰত কি হৈ গ'ল দেখা নাই নিশ্চয় নে নাচায় আমি এখন বৰ্তমান কি কৰিব লাগে ভুল হৈ না এখন আমি ভাল হ'ব নাই ইমান ভাল হ'ব আমি নিজে নজকাও আৰু বেলেগক জকাও নিদিওঁ আমাৰ মটিভ কি এতিয়া হ'ব লাগে নাৰী সুৰক্ষা বাছ বাছ এইটোৱে আমাৰ মেইন থিম হ'ব লাগে নমস্কাৰ ফ্ৰেণ্ডছ আমি ছাডেন প্লে জৰিয়তে এটাই মেছেজ দিব বিচাৰিছোঁ আপোনালোকক যাতে আপোনালোকে ছোৱালীক সুৰক্ষা দিয়ে আৰু নাৰীক সন্মান কৰে আৰু এটা কথা হৈছিলে যে সুৰক্ষা দিম বুলি চবেই কয় কিন্তু যেতিয়া হৈ যায় কামটো তেতিয়া কোনেও সাহস নকৰে তো প্ৰটেষ্ট নকৰে প্ৰটেষ্ট কৰিব বেয়া পায় আহিব বোলে তো প্লিজ সেনেকুৱা যাতে নকৰে উচিত কথাটো সদায় আগুৱাই আহিব আৰু সেইটো ক'ব বিচাৰিছোঁ আমি আৰু এইখিনি আমাৰ ক'বলগীয়া আৰু আমাৰ যিটো ছাডেন প্লেৰ জৰিয়তে যিটো আমি ভিডিঅ' কৰিলোঁ তো সেইটো সঁচা নহয় তো আমি জোকা নাই কিন্তু আমি এনে জকাইছো এক্সাম্পল দিয়া হৈছে এটা হ'ব আৰু এইখিনিতে আৰু আমাৰ সাধন প্লেয়াৰ যি আছে কৰি দিব লাইক কমেন্ট সাবস্ক্রাইব এন্ড আৰু শেয়ার subscribe বেল ঘণ্টিও দবাই দিব কৰিব। পাগলৰ দৰে শেয়াৰ কৰক যিমান পাৰে শেয়াৰ কৰক